পিকজিলা পিক ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি আকৌ নতুনকৈ ভিডিঅ' দিম। গতিকে সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। হেপী নিউ ইয়েৰ। আজি মানে আমাৰ ফাৰ্মত বিশেষ তেনেকৈ ক'বলৈ গ'লে আজি আমাৰ গাহৰি এজনী ডেলিভাৰী হৈছে। গতিকে আপোনালোকক দেখাওঁ অলপ। এইজনী এতিয়াও হোৱা নাই, হ'বহে। চাওক। আৰু আপোনালোকে কৈ আছিল নহয় আমাৰ ফাৰ্মৰ মালিকক দেখাব লাগে বুলি। মালিক মানে কি একচুৱেলি মোৰ দাদা হয়। এইজন চাওক। নমস্কাৰ, হেপী নিউ ইয়েৰ টু এভৰিৱান। সকলোৱে আগন্তুক বছৰটো শুভ হওক তাৰে শুভকামনা জনাইছোঁ। আৰু পিকজিলা পিক ফাৰ্মৰ পৰা আপোনালোকক আন্তৰিক শুভকামনা জনাইছোঁ নতুন বৰ্ষৰ কাৰণে। এনেই ফাৰ্মখন এপাক আজি দেখাই দিওঁ আকৌ। মই টপিকৰ ওপৰত কথা পাতিম, কিন্তু মোৰ গাটো ভাল নাছিলে। গতিকে গাটো অলপ ভাল হৈ লওক। নতুন নতুন টপিক আছে, তাৰ ওপৰত কথা পাতিম। অলপ গাহৰিখিনি চাই লওক, এপাক দেখাই দিছোঁ। হাই ফ্ৰেণ্ডছ, অৱশেষত মানে ঘড়ীৰ অপেক্ষা কৰি অন্ত পৰিল আৰু আমাৰ ফাৰ্মলৈ আহি গ'ল দুটাকৈ চানা। তাত পোৱালি চাওক, দেখা দিছোঁ। এটা এইটো দেখিছে, চক এইটো দেখিছে। আৰু এটা চানা আছে, এইটো আমাৰ দিলেই। এইটো দেখিছে, এটা চানা আৰু এইটো এটা চানা। হাই ফ্ৰেণ্ডছ, এইখিনি দিনত আমাৰ লগি আছিলে। দিনৰ পৰা আৰম্ভ হৈছিলে আৰু ৰাতি আহিছোঁ চাবৰ কাৰণে। এই 5টা পোৱালি দিলে। ভিডিঅ' এটা কৰা হ'ল। এতিয়া ৰাতি আপোনালোকক দেখাবলৈ লাগিব। ইয়াতে লাইটটো দিব নোৱাৰি। মেইন কথাটো হ'ল ইয়াতে গাহৰিজনী আমাৰ কেজ খালী নাই বৰ্তমান। কেজত ভৰাব পৰাকৈ খালী নাই। আৰু খালী নাথাকাৰ কাৰণে কি হৈছে, এতিয়া
এটা ৰুমৰ পৰা পোৱালি উলিয়াব লাগিব। মাকে পোৱালি উলিওৱাৰ পিছতে সেই গেছটো খালী কৰাই পেলাই তাইক দিব পৰা যাব। কাইলৈৰ পৰা দিব পৰা যাব, কিন্তু আজিৰ কাৰণে খাদ্যমতে এনেকৈ ৰাখিব লাগিব তাইক। গতিকে ইয়াতে লাইটৰ ব্যৱস্থাটো কৰিব পৰা নাযাব, কাৰণ তাই মুকলি ন, আৰু এইটোৰ ওপৰত তাই খাৰা হৈ দিয়ে। ইয়াৰ ওপৰত তাই দানাৰ কাৰণে ইয়াৰ ওপৰতো খাৰা হৈ কেতিয়াবা এইখন ৱালৰ ওপৰতো খাৰা হৈ দিয়ে, আৰু ইয়াতে খাৰা হৈ দিলে তাই লাইটটো কামুৰি দিব। গতিকে তাইক মানে দিব পৰা নাযাব লাইটটো। গতিকে খেৰে এনেকৈ দিলোঁ, পোৱালিকেইটা থাকিব এনেকৈ খেৰখিনিৰ ওপৰতে শুই কিনে থাকিব। এইখিনি ৰাতি বহুত উৎপাত লগাই থাকে। এতিয়া যিহেতু খোৱা জেগাডোখৰতে এতিয়া মুতি ল'ব, গোটেইখিনি মাইকীয়ে আছে। খোৱা জেগাডোখৰতে এতিয়া মুতি লৈ পেলাই আপোনাৰ গোটেই ৰাতিটো চিঞৰ বাখৰ কৰি থাকিব। ৰাতি কেতিয়াবা 1টা বজাত উঠি আহিব লগা হয় সিহঁতৰ কাৰণে। কি চিকচিকি আছে চাওক, চাইলিং কৰি আছে কিবা।